নমস্কাৰ, আমি আজি এই ভিডিঅ'টিত অসমৰ ভূমিকম্পসমূহৰ বিষয়ে জানিম। কিন্তু কিয় জানিম? প্ৰশ্ন হ'ল হেতু। এতিয়া যিহেতু কৰোনা ভাইৰাছৰ দিন আপোনালোকে ভালকৈ বুজিব, প্ৰত্যেক 100 বছৰৰ মূৰে মূৰে এটা মহামাৰী এটা পেণ্ডেমিক পৃথিৱীত দেখা দিয়ে। কৰোনা ভাইৰাছৰ আগতে কি আহিছিল? স্পেনিছ ফ্লু আহিছিল, তাৰ আগতে কলেৰা আহিছিল, তাৰ আগতে প্লেগ আহিছিল। তাৰমানে কি? হিষ্ট্ৰী ৰিপিট ইটছেল্ফ, ইতিহাসে নিজকে পুনৰাবৃত্তি কৰে। আৰু যি অকল মহামাৰীয়েহে যে নিজক পুনৰাবৃত্তি কৰিব, ভূমিকম্পৰ ক্ষেত্ৰত, নেচাৰেল কেলামিটিৰ ক্ষেত্ৰত যে নিজকে পুনৰাবৃত্তি নকৰিব তাৰ কিবা মানে আছে? নাই। গতিকে জানো আহক অসমত এনেকুৱা ডাঙৰ ডাঙৰ ভূমিকম্প কি হৈ গৈছিলে বা কিবা চান্সেছ আছে নি অহাৰ, সকলো কথা আমি এই ভিডিঅ'টোত গম পাম। প্ৰশ্ন হ'ল অসমত ভূমিকম্প কিয় হয়? Why Assam considered as a nightmare land of earthquake? মই ক'লোঁ যে ইয়াৰ কাৰণটো হ'ল হিমালয়খন অসমৰ গাতে লাগি আছে। এতিয়া হিমালয়ে প্ৰত্যুত্তৰত ৰিপ্লাইত মোক কি দিলে জানে? আৰে ভাই, তই আছ তাত, মই আছোঁ ইয়াত, তোৰ প্ৰব্লেম হৈছে, মোক কিয় ব্লেম কৰিছ? লল, জোকছ এপাৰ্ট। কিন্তু হয়, হিমালয়খন আমাৰ গাতে লাগি আছে, সিও এটা কাৰণ হয়। কিয় হয় চাওঁ আহক। আপোনালোকে হয়তো জানে পৃথিৱীখনত প্ৰধানকৈ 7খন প্লেট টেক্টনিক্স আছে, আৰু যেতিয়া প্লেটবিলাকে ইখন সিখনৰ লগত খুন্দা খায় তেতিয়া ভূমিকম্প সৃষ্টি হয়। আৰু এইখন প্লেট যিখনত আমি আছোঁ, দেখিছেনে কোনটো ডাইৰেকশ্যনত গৈ আছে? এইখনক কোৱা হয় ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট। আৰু এইখন প্লেট গৈ পিনি য'ত খুন্দা মাৰিব সেইখন হ'ল ইউৰেছিয়ান প্লেট। এতিয়া চাব, খুন্দা মৰাৰ পিছত প্ৰথমতে নেপালৰ ওচৰত খুন্দা মাৰিলে, দেখিলেনে? যিডোখৰ ওচৰতে অসম আছে। আৰু খুন্দা মাৰিলত কি হ'ল? হিমালয়ান ফৰ্ম হৈ গ'ল, হিমালয় এখন সৃষ্টি হৈ গ'ল। ইমান ওখ ওখ পৰ্বত দেখা পাওঁ এতিয়া আমি, সেইটো হ'ল মাউণ্ট এভাৰেষ্ট। তেনেকৈ আপুনি দেখিব কাঞ্চনজংঘা, আৰু তেনেকৈ নিউমেৰাছ, হয়নে? বহুত আছে, অসংখ্যক আছে ওখ ওখ পৰ্বত হিমালয়ত। বাৰু আমি ইয়ালৈকে গম পালোঁ যে হিমালয়খন কেনেকৈ জন্ম হ'ল। কিন্তু অসমত ভূমিকম্প হোৱাৰ সম্পৰ্কটো কি ইয়াৰ লগত? চিম্পল এক্সাম্পল এটা দিওঁ। যেতিয়া দুখন গাড়ী মুখামুখি সংঘৰ্ষ হয়, when two car collide head to head, তেতিয়া কোনডোখৰ বেছিকৈ ডেমেজ হয়? গাড়ী আগডোখৰ, আৰু যি দুজন ব্যক্তি সন্মুখৰ ছিট দুটাত বহি থাকে সেই দুজন ব্যক্তিয়ে বেছিকৈ ইনজিয়ৰ্ড হয়, বেছিকৈ আঘাত পায়। এয়া যেনিবা দুখন প্লেট টেক্টনিক্স খুন্দা খালে, এখন ইণ্ডো অষ্ট্ৰেলিয়ান প্লেট, এখন ইউৰেছিয়ান প্লেট। আৰু যেতিয়া খুন্দা খালে তেতিয়া কি হ'ল? হিমালয়খন ফৰ্ম হ'ল। দেখিছে কি অৱস্থা হৈছে? আৰু যদি মোক কওক এইডোখৰত যদি হিমালয় থাকে তেনেহ'লে অসমখন কোনডোখৰত থাকিব পাৰে বুলি ভাবে আপুনি? মইতো এই ৱাইপাৰডালৰ ওচৰত আছে বুলি ভাবোঁ। কিবা এটা আইডিয়া পাইছেনে মই কি ক'ব খুজিছোঁ? ইয়াৰোপৰি প্লেট টেক্টনিক্স কেইখন গাড়ীটো নহয় যে তাহাঁতে এবাৰ কলাইড হ'ল, এবাৰ সংঘৰ্ষ হ'ল, সংঘৰ্ষ হোৱাৰ পিছত ডেষ্ট্ৰাকশ্যন ৰখি গ'ল। নহয়, কাৰণ প্লেট টেক্টনিক্স কেইখন এতিয়াও মুভমেণ্টতে আছে, এতিয়াও গৈ আছে। আগলিখে স্পীড নাই, 26 to 36 মিলিমিটাৰ পাৰ ইয়াৰ স্পীডত গৈ আছে, বাট ষ্টিল দে আৰ মুভিং। তেন্তে আৰু অসমখন এতিয়াওতো আগৰ জেগাতে আছে, সেই ৱাইপাৰডালৰ ওচৰত বা ষ্টেৰিংডালৰ ওচৰত, তাতেইতো আছে। তেনেহ'লে অসমখনত ভূমিকম্পৰ প্ৰৱণতা বেছিটো থকাটো এইটো সহজ কথা। বাট আমি তাক ভূমিকম্প প্ৰিভেণ্ট কৰিব নোৱাৰিম। ভূমিকম্পৰ ইফেক্টটো কমাব পাৰি, ভূমিকম্প হোৱাটো ৰখাবলৈ আপুনি কেতিয়াও নোৱাৰে। কিন্তু ভূমিকম্প হ'লে কি কি ষ্টেপ ল'ব লাগে এটলিষ্ট সেইখিনি জানিলেও অকণমান তাৰ ইফেক্টটো কমে। আমি সেইখিনি কথা জানিম ইয়াৰ পিছত, কিন্তু তাৰ আগেয়ে অসমত কি কি ডাঙৰ ভূমিকম্প হৈছিলে সেইটো চাই লওঁ আহক। 1696 চনত তুংখুঙীয়া বুৰঞ্জীত উল্লেখ আছে যে আহোম ৰাজত্বকালত এটা ডাঙৰ ভূমিকম্পই অসম চুইছিল। ছেকেণ্ড আৰ্থকুইক ৱাজ ৰেকৰ্ডেড ইন 1869, যাৰ এপিচেণ্টাৰ আছিল নৰ্থ কাছাৰ হিলছ, উত্তৰ কাছাৰৰ পাহাৰখিনি। আৰু উত্তৰ কাছাৰ পাহাৰকে ধৰি অসম উপত্যকা, আছাম ভেলী প্লাছ বৰাক নদীৰ দুইটা পাৰ 15 ফিট উটুৱাই লৈ গৈছিল, চিংক কৰি দিছিল। থাৰ্ড এণ্ড দ্য ডেডলিয়েষ্ট আৰ্থকুইক এভাৰ ৰেকৰ্ডেড ইন আছামছ হিষ্ট্ৰী। অসমৰ আটাইতকৈ ডাঙৰ আৰু বিধ্বংসকাৰী ভূমিকম্পটো কেতিয়া আহিছিল জানেনে? 1897 চনৰ 12 জুনত। যিটো কোৱা হয় যে সেইটো ইমানেই তাৰ প্ৰৱণতা ইমানেই বেছি আছিল যে ষ্ট'নছ ৱেৰ ফ্লাং ইন টু এয়াৰ। তাত যে শিলবিলাক আছিল, যোনডোখৰ জেগাত এপিচেণ্টাৰ পৰিছিল তাৰ শিলবিলাক বতাহত উৰুৱাই দিছিল। ইয়াৰ ইণ্টেনচিটি আছিল 8.7 ৰিক্টাৰ স্কেল। বহুত ঘৰ, বহুত বিল্ডিং, বহুত ব্ৰিজ, বহুত ৰোড ধ্বংস কৰি গৈছিল।
ইয়াৰ উপৰিও কিছুমান কেছেছ পোৱা গৈছিলে যে কিছুমান ঠাই ওপৰলৈ গুচি আহিলে আপলিফ্ট হৈ গ'ল, কিছুমান ঠাই শ্ৰিংক কৰি গ'ল, তললৈ গুচি গ'ল। কিছুমান ঠাইৰ নদীবিলাকৰ বেডখন, নদীৰ তলখন ওফন্দি আহিছিল। কিছুমান জেগাত নদীয়েতো গতিপথে চেঞ্জ কৰি দিছিল, ৰিভাৰ চেঞ্জ দেয়াৰ কৰ্চেছ। গুৱাহাটীৰ চান্দুবি লেক গৈছেনে? চান্দুবি হ্ৰদ যদিও নাই যোৱা, এই হ্ৰদটো নিৰ্মাণ হোৱাৰ, এই সৃষ্টি হোৱাৰ একমাত্ৰ কাৰণ হ'ল এই ভূমিকম্পটো। সেই ঠাইটুকুৰা আগতে জংঘল আছিল, ফৰেষ্ট আছিল, সেই ফৰেষ্টখন তললৈ শ্ৰিংক কৰি গ'ল আৰু যাৰ কাৰণে আমি ইমান ধুনীয়া এটা ভিউ পাওঁ তাত। চতুৰ্থটো ডাঙৰ ভূমিকম্প দেখা পোৱা গৈছিল 9 ছেপ্টেম্বৰ 1923 চনত, যিটোৱে উজনি অসমৰ ছাইডে বেছি ইফেক্ট পেলাইছিল। ফিফথ এণ্ড দ্য মষ্ট ডেভাষ্টেটিং আৰ্থকুৱেক অফ আছাম, অসমৰ পঞ্চমটো ভূমিকম্পক আটাইতকৈ ধ্বংসকাৰী ভূমিকম্প বুলি কোৱা হয়। ই কেতিয়া অনুভূত হৈছিল? 15 আগষ্ট 1950 চনত, মানে ইণ্ডিপেণ্ডেঞ্চ ডে দিনাখনে এইটো ভূমিকম্প অনুভূত হৈছিল। বেছি দিন নাই হোৱা, 70 বছৰ হৈ গৈছে। যদি আপোনালোকৰ আইতা ককা কোনোবা যদি আছে সুধিব, তেওঁলোকে এইটো কথা ক'ব পাৰিব। এই আৰ্থকুৱেকটোৰ ইণ্টেনচিটি কিমান আছিল? 8.6 ৰিক্টাৰ স্কেল। প্ৰায় সন্ধিয়া 7:40 পৰা উৰে নিশাটো ইয়াৰ কম্পন, ইয়াৰ জোকাৰণি ফিল হৈছিল, অনুভূত হৈছিল। মেনি হাউচেছ এণ্ড বিল্ডিংছ অফ আপাৰ আছাম ৱেৰ ৰেজড ইন টু দ্য গ্ৰাউণ্ড। বিশেষকৈ উজনি অসমৰ বিল্ডিংছ বোলা বস্তুটো নাছিলেই, চব চূৰ্ণ বিচূৰ্ণ কৰি গৈছিল। উজনি অসমত বহুত বেছি প্ৰভাৱ পৰিছিল ইয়াৰ উপৰিও গ্ৰাউণ্ডত ডিপ ক্ৰেকছ দেখিবলৈ পোৱা গৈছিল, মাটিবোৰ ফাটি ফাটি গৈছিল, বোকা বালি পানী গৈ পিনি ৰাস্তা পাই গৈছিল, ৰাস্তাৰ কংক্ৰিট আহি পিনি খেতিপথাৰ পাই গৈছিল। আৰু এই ভূমিকম্পটোৱে আটাইতকৈ বেয়া কাম কি কৰি গ'ল? মাইটি ৰিভাৰ ব্ৰহ্মপুত্ৰ তাৰ বেডখন উফন্দাই দিলে। আৰু তেনেকৈ সোৱণশিৰি, বুঢ়ীদিহিং, জীয়া ভৰালিৰ নিচিনা নদীসমূহৰ গতিপথ চেঞ্জ কৰি দিলে। দে চেঞ্জ দেৰ ৰিভাৰ কৰ্চেছ। ঠিক তেনেকৈ ৰিভাৰ বেডখনো সিহঁতৰ দাঙি দিলে। আৰু যিহেতু এতিয়া অসমত দেখিবলৈ পোৱা যায় যে 7 টোপালমান বৰষুণ পৰিলেই বানপানী। ইয়াৰ এটা বহুত ডাঙৰ ৰিজন হয় 1950ৰ আৰ্থকুৱেকটো। আৰু ইয়াৰ পিছৰে পৰা অসমত বৰ্তমানলৈকে এনেকুৱা ছিভিয়াৰ আৰ্থকুৱেক, এনেকুৱা প্ৰলয়কাৰী ভূমিকম্প এতিয়ালৈকে অনুভূত হোৱা নাই। কিন্তু 3টা মধ্যমীয়া বা মেডিভিয়েল ইণ্টেনচিটি থকা ভূমিকম্প অনুভূত হৈছিল। আৰু যোৱা 20 বছৰ ধৰি অসমত সৰু সৰু আৰ্থকুৱেক ফ্ৰিকুৱেণ্টলি সঘনে আহিবলৈ ধৰিছে। এই সকলো কথা আমাৰ PDF-ত উল্লেখ আছে, বা আপোনালোকে অনলাইন পঢ়ো ক'লেও পঢ়িব পাৰে। আৰু ৱেবছাইটত পঢ়িবলৈ হ'লে আপোনালোকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া জানো আহক কেনেকৈ আপুনি নিজকে ৰক্ষা কৰিব যেতিয়া আৰ্থকুৱেক বা ভূমিকম্প হৈ থাকিব। এটা আৰ্থকুৱেক কেইবাটাও ভাইব্ৰেশ্যনত আহিব পাৰে আৰু যিয়ে আপোনাক আৰু আপোনাৰ সম্পত্তি ক্ষয় কৰিব পাৰে। আৰ্থকুৱেক হৈ থকাৰ সময়ত কেতিয়াও নদৌৰিব, কাৰণ দৌৰিলে বস্তু বাহনি ভাগি পিনি আপোনাৰ গাত পৰিব পাৰে। ঘৰৰ যদি ভিতৰত থাকে তেতিয়াহ'লে ডেস্ক বা তেনেকুৱা ষ্ট্ৰং বস্তুৰ তলত আঁৰ ল'ব আৰু ৱালৰ চুকত গুচি যাব, খিৰিকীৰ ওচৰত নাযাব, কাৰণ খিৰিকীৰ গ্লাছ ভাগি পিনি পৰিব পাৰে। আৰু নিজৰ মূৰটো আৰু ডিঙিটো ঢাকি ৰাখিব। যদি আপুনি ঘৰৰ বাহিৰত আছে তেতিয়াহ'লে যিকোনো ভাগি পৰিব পৰা বস্তুৰ পৰা নিজকে আঁতৰত ৰাখিব। যদি আপুনি ড্ৰাইভিং কৰি আছে, গাড়ী চলাই আছে, তেতিয়াহ'লে গাড়ীখন এনেকুৱা এটা জেগাত পাৰ্ক কৰিব যাতে একো বস্তু ভাগি পিনি আপোনাৰ গাড়ীত নপৰে, আৰু ভূমিকম্পটো শেষ নোহোৱালৈকে গাড়ীৰ ভিতৰতে থাকিব। ভূমিকম্প শেষ হৈ গ'ল বুলিকে নিজকে বেছি উৎসাহিত নকৰিব, কাৰণ শেষ হৈ যোৱাৰ পিছতো সৰু সৰু ভূমিকম্প আহি থাকিব পাৰে। ভূমিকম্প হৈ থকাৰ সময়ত ছেফটি ইনষ্ট্ৰাকশ্যন শুনিব, যাতে আপোনালোকে সাৱধানতা অৱলম্বন কৰি থাকিব পাৰে। পানীৰ টেপ আৰু গেছ ইনহেলাৰ টেপবিলাক চব বন্ধ কৰি ৰাখিব। যদি পাৰে দৰ্জা বা খিৰিকী খুলি থ'ব, যাতে গেছ লিক হ'লে গেছটো ওলাই যাব পাৰে। যদি বিল্ডিঙৰ ওপৰত থাকে তেতিয়াহ'লে বিল্ডিংটোৰ পৰা ওলাই আহিব, কিন্তু এলিভেটৰ ইউজ নকৰিব। ওলাই পিনি এটা ছেফ জেগালৈ যাব, পাৰিলে মানুহ থকা জেগালৈ যাব, মানুহৰ লগত যাতে আপুনি আলোচনা কৰিব পাৰে। আৰু লগত এটা পাৰ্চনেল ডকুমেণ্ট ৰাখিব, আৰু লগতে নিজৰ মেডিকেশ্যন ৰাখিব আৰু গৰম কাপোৰ লগত ৰাখিব। ৰাস্তাৰ মাজলৈ ওলাই যাব আৰু সাৱধানতা অৱলম্বন ৰাখিব, যাতে আপোনাৰ গাত একো বস্তু ভাগি নপৰে। চিগাৰেট বা মেচ ষ্টিক নজ্বলাব, কিয়নো গেছ লিক হৈ থাকিলে ফুটি যাব পাৰে। ভাগি থকা পাৱাৰ লাইনছবিলাক বা বিজুলী তাঁৰবিলাক নুচুব। ফোন কল ইউজ নকৰিব,
কাৰণ ই ভিৰ লগাই দিব পাৰে বা আপোনালৈ ইম্পৰ্টেণ্ট কলছ আহিব পাৰে। আপোনাৰ ল'ৰা ছোৱালীক স্কুলৰ পৰা আনিবলৈ নাযাব, কাৰণ ই আপোনাৰ আৰু আপোনাৰ ল'ৰা ছোৱালীৰ কাৰণে সংঘাতজনক হ'ব পাৰে। ডেমেজড বিল্ডিংবিলাক ব্লক কৰি দিব, যাতে আপুনি আৰু বেলেগ কোনোবাও ইয়াৰ পৰা ৰক্ষা পাব পাৰে। সমুদ্ৰ কাষৰ পৰা আঁতৰত থাকিব, কাৰণ চুনামি আহিব পাৰে। মনত ৰাখিব, ভূমিকম্পৰ সময়ত অক্ষম লোক বা বৃদ্ধ লোকক সহায়ৰ কোনো প্ৰয়োজন নাই। পাৰিলে নিউজ বা কম্পিউটাৰ চাই ভূমিকম্প প্ৰৱণ অঞ্চলবিলাক বা ভূমিকম্পৰ প্ৰভাৱত অহা অঞ্চলসমূহৰ পৰা আঁতৰত থাকিব। আৰু নিজৰ ফেমিলি লগ কৰিবলৈ থাকিলে এডোখৰ ছেফ ঠাই চুজ কৰি ল'ব। ঘৰ বনাবলৈ থাকিলে এনেকৈ বনাব যাতে ভূমিকম্পটো আপোনাৰ ঘৰটো ৰেজিষ্ট কৰিব পাৰে, আপোনাৰ ঘৰটো যাতে ভূমিকম্পৰ প্ৰভাৱৰ পৰা বাচিব পাৰে। নিজৰ থকা ঠাইডোখৰ সাৱধানতাৰে বিচাৰি ল'ব। ডেঞ্জাৰাছ বস্তুবিলাক ভাগি পিনি পৰিব পাৰে, আৰু সেইবাবে ওপৰত নথব, ছেফকৈ থ'ব। আৰু হেভি বস্তুবিলাক, গধুৰ বস্তুবিলাক ওপৰত নথ'ব। ইমাৰ্জেঞ্চি সময়ত ব্যৱহাৰ কৰিব পৰা বস্তুৰ বেগ এটা লগত ৰাখিব, আৰু ফাৰ্ষ্ট এইড কিট বেগ এটা লগত ৰাখিব। শেষৰলৈকে জড়িত থকাৰ বাবে ধন্যবাদ থাকিল।